কৃষ্ণ কৃষ্ণ হেৰি কি হৈছে আপোনাৰ গা বেয়া কৰিছে নেকি নাই একো হোৱা নাই বলক বলক ঘৰলৈ যাওঁ বলা বলা ঘৰলৈ যাওঁ এইটো লোৱা মা শুলেনে শুলে কিনো অনবৰতে ফোনটোকে টিপি থাকা কি হ'ল কোৱা আমি অহা সপ্তাহত মাৰ ঘৰলৈ যামনে বাৰু অহা সপ্তাহতো নোৱাৰিম কামখিনি শেষ হ'বলৈ হ'ল পাব্লিকৰ ওপৰত প্ৰেছাৰ আছে মই যোৱা সপ্তাহতে মাক যাম বুলি কৈছিলোঁ নেক্সট উইক চিয়'ৰ যাম হ'ব হ'ব এতিয়া ৰাতি হ'ল তুমি শুৱা Swapnali, 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 Swapnali. তুমি মোক কোনোদিন কিয় বিয়া কৰালা হা কিয় তুমি মোক বুজিবই চেষ্টা নকৰা তুমি যদি মোৰ নহয় আন কাৰোৰে হ'ব নোৱাৰা সমীৰ কি হৈছে তোমাৰ নাই বহুত বেয়া সপোন এটা দেখিছিলোঁ কিন্তু স্বপ্নালী স্বপ্নালী বুলি চিঞৰিছিলা কিয় কোন স্বপ্নালী কোৱা সমীৰ তুমি মোৰ পৰা কিবা কথা লুকোৱা নাইতো মোৰ দেৰি হৈছে আজি অফিচৰ পৰা মানুহ আহিব চাইট চাবলৈ মই যাওঁ ফ্ৰেছ হৈ লওঁ মা গাটো ভাল পাইছানে অলপ ভাল পাইছোঁ প্ৰেছাৰৰ টেবলেটকেইটাও শেষ হ'ল আহোঁতে লৈ আহিবিচোন ঠিক আছে মই এতিয়া যাওঁ অফিচলৈ দেৰি হৈছে ঠিক আছে যা শুনাচোন থেংক ইউ চাবিটো পাহৰিলোঁ আহিছোঁ মা ছায়া মা কওক বাবাই কালি ৰাতি বৰকৈ চিঞৰি আছিল কিবা সপোন দেখিছিল হ'ব পাৰে সেইটো কথা মই আপোনাক সুধিম বুলি ভাবিহে আছিলোঁ কিয় তেওঁ সপোনো দি থাকে স্বপ্নালী স্বপ্নালী বুলি চিঞৰি থাকে স্বপ্নালী মা কোন স্বপ্নালী আছিল এজনী আজিৰ পৰা 5 বছৰ আগতে 5 বছৰ আগতে মানে কি খবৰ তোমাৰ ভাল কেতিয়া আহিলে কালি সন্ধিয়া পালোহি ক'ৰবালৈ যোৱা মই এই লগৰ এজনৰ ঘৰৰ পৰা বাকী ভাল ন ভালেই ঠিক আছে দিয়া আহিছোঁ বাই বাই ইমান দেৰি কৰিলা কিয় তুমি কিন্তু সলনি হৈ গৈছা আগতে মই মাতিলে সোনকালে আহা আজি দেৰি কৰিছা তুমিও কিন্তু সলনি হৈছা তোমাক আজিকালি ছ'চিয়েল মিডিয়াতহে দেখা পাওঁ তোমাকতো মই ফেচবুকতে দেখা পাওঁ পিছে দাড়ি চুলি ৰাখি সন্যাস ল'ম বুলি ভাবিছা নেকি সন্যাস ল'ম বুলি ভবা নাই দাড়ি চুলিবোৰ ৰাখিলে ভাল লাগে আৰু তেনেহ'লে বিয়াখনকে পাতি নোলোৱা কিয় চাকৰি বাকৰি হ'লেই আৰু চাকৰি হৈছে বাৰু এতিয়া তোমাৰ দৰে ধুনীয়া ছোৱালী এজনী যদি পাওঁ নিশ্চয় বিয়াখন পাতিব পাৰি হয় নেকি বিয়া বাৰুৰ কথা চিন্তা কৰা নাই নে কোনোবা বয়ফ্ৰেণ্ড আছে নাই মোৰ বয়ফ্ৰেণ্ড নাই দেই তেন্তে ঘৰত বাৰু কোনো চাবলৈ অহা নাই নেকি সেইখন লিষ্ট তুমি শুনিব নালাগে দিয়া মায়েতো বিয়াৰ কথা কৈয়ে থাকে বিয়া হৈ নোযোৱা কেলে তোমাৰ দৰে ধুনীয়া ল'ৰা পোৱা নাই যে হ'ব আৰু ব'লা আমি তাৰ পৰা আহোঁ ব'লা
মা অ' মা অ' কথা এটা আছে অ' কি কথা অ' মৃণাল আংকুলৰ ছোৱালীজনী কেনেকুৱা দেখা স্বপ্নালী অঁ মা বৰ ভাল ছোৱালী তাই কিয় সুধিলিনো তোমাৰ যদি একো আপত্তি নাই তাইক মই নিজৰ কৰিব বিচাৰোঁ মোৰ আকৌ কি আপত্তি থাকিব ভালহে পাম তাইক মই সৰুৰে পৰা পাইছোঁ বৰ অমায়িক ছোৱালী তাই দেউতাক মৰাৰ পাছত মাকে তাইক বৰ কষ্টৰে ডাঙৰ দীঘল কৰিছে তাই আকৌ এখন ঘৰৰ বোৱাৰী হ'লে মইনো কিয় বেয়া পাম ভালহে পাম অ' থেংক ইউ ৰে থেংক ইউ মা তোমাক কথা এটা ক'ব আছিলে জানা কি কথা মায়ে তোমাৰ আৰু মোৰ কথা এবাৰতে ৰাজি হ'ল জানা সঁচা সঁচা আৰু মায়ে তোমাৰ বহুত প্ৰশংসাও কৰিলে তুমি সঁচাই কৈছানে সঁচা চিলা এখন আনিছোঁ উৰাংগৈ বোলা তোমাৰ সৰু স্বভাৱটো যোৱাই নাই চিলা উৰোৱা সৰুৰে অভ্যাসবোৰ এতিয়া পাহৰি যাব পাৰি জানো সেইবাবেতো হৃদয়ৰ মৰমবোৰ আজিও সাঁচি ৰাখিছোঁ তোমাৰ বাবে চিলাখন উৰুৱাংগৈ বোলা সেইখন চোৱা ইফালে কোনখন সেইফালে গ'লে সেইখন কাটা আকৌ এই চিলাখনৰ দৰে আমিও যদি উৰি থাকিব পাৰিলোহেঁতেন নীলা আকাশৰ তলত কিমান যে ভাল হ'লহেঁতেন নহয়নে তুমি যদি বিচৰা পাখি দুখন লগাই দিব পাৰোঁ তুমিও উৰি থাকিব পাৰিবা দিয়া তেনেহ'লে হেল্ল' ছাৰ নাই এনেই অলপ বিজি আছিলোঁ অঁ ঠিক আছে মই নেক্সট উইক কামটো কৰি দিম আপুনি চিন্তা নকৰিব অ'কে বাই এতিয়া গম পালা স্বপ্নালী কোন তেন্তে মোক কিয় বিয়া কৰাইছিল মা মই ভাবিছিলোঁ বিয়া কৰাই দিলে সি জানো চা আকৌ আগৰ অৱস্থালৈ ঘূৰি আহে ছায়া এতিয়া তোমাৰ মৰমেহে তাক ভাল কৰিব পাৰিব মই চেষ্টা কৰিম মা হেল্ল' অভিষেক অঁ ছায়া কোৱা ক'ত আছা তুমি মই হস্পিটেলতে আছোঁ কোৱা মই মানে কাইলৈ এবাৰ তোমাক লগ কৰাৰ কথা ভাবিছিলোঁ কিয় কিবা আছিলে কাইলৈ তাতে সকলো বুজাই ক'ম অঁ ঠিক আছে তেন্তে আহিবা ঠিক আছে তেনেহ'লে এতিয়া ৰাখিছোঁ অঁ ঠিক আছে সোমাব পাৰোঁ আহা সোমাই আহা কোৱা কালি কিয় ফোন কৰিছিলা অঁ মই কালি ফোন কৰিছিলোঁ মোৰ মানে অলপ ভিতৰুৱাকৈ প্ৰব্লেম হৈ আছে মানে মোৰ হাজবেণ্ডৰ প্ৰব্লেম এটা চলি আছে তেওঁ মানসিকভাৱে দুৰ্বল হৈ আছে কেতিয়াৰ পৰা তেনেকুৱা হৈছে একো বিষয় নাই তেওঁ তেনেকুৱা বিশেষ একো হোৱা নাই ঠিক আছে মোৰ এজন খুব ভাল চিনাকি চাইকেট্ৰিক ডক্টৰ আছে আমাৰ ইয়াতে বহে ডক্টৰ বৰুৱা মই তেখেতৰ লগত তোমাক কনচাল্ট কৰাই দি আছোঁ তুমি চিন্তা নকৰিবা বাকী যি আছে মই তোমাক সহায় কৰি দিম এতিয়া তুমি এটা কাম কৰিবা 3 নম্বৰ কাউণ্টাৰতে তুমি এপইণ্টমেণ্টটো লৈ ল'বা মই কৈ দি আছোঁ ঠিক আছে তেনেহ'লে মই এতিয়া আহিছোঁ চাওক মিছেছ দত্ত
কেতিয়াবা কিছুমান কথাই আমাৰ মনত গভীৰভাৱে ৰৈ যায় আৰু এই ৰৈ যোৱা কথাবোৰেই অচেতন মনত স্থায়িত্ব লাভ কৰে আৰু অচেতন মনৰ পৰা চেতন মনলৈ স্থায়িত্ব হ'লেই আৰু এই কথাবোৰেই সঁচা সঁচা লাগে আৰু এইটোৱেই হৈছে আমাৰ এক প্ৰকাৰৰ মানসিক ভ্ৰম তেন্তে ইয়াৰ উপায় আছে আপুনি তেখেতক লৈ এই পৰিৱেশৰ পৰা অলপ আঁতৰলৈ গুচি যাওক আৰু কেইদিনমান নিজক সময় দিয়ক ইজনে সিজনক সময় দিবলৈ চেষ্টা কৰক আৰু আপোনাৰ মৰমেহে তেওঁক সুস্থ কৰাৰ একমাত্ৰ ঔষধ থেংক ইউ ডক্টৰ তেনেহ'লে এতিয়া আহিছোঁ হয় ঠিক আছে এৰি অহা সুৰৰ সপোন শুনিছানে সৰগৰ পৰা বুকুৰ বিষাদা তৰাই আকৌ জানো লগ হবা এধানি মৰম ববনে ইয়াৰ মাজত আল ফুলে ৰাখিবানে মনৰে কোনো এধানি মৰম ববনে ইয়াৰ মাজত উমলাব জানো আহিবা পুনৰ কাষত ৰঙাচিলাৰ কাহিনী সুতা গাঁঠিব কোনে কোৱা ৰঙাচিলাৰ কাহিনী সুতা গাঁঠিব কোনে কোৱা কি হ'ল তোমাৰ নাই ধুনীয়া ভাল লাগিছে ন? ধুনীয়া লাগিছে ভাল হৈছে তেনেহ'লে এইযোৰে লওঁ লোৱা লোৱা ভাল লাগিব দাদা এইযোৰে পেক কৰি দিব চিনেমাৰ সংগীতটো ভাল আছিলে তাত ভাল এটা মেছেজ আছে অঁ হয় দিয়া ভাল লাগিল ন হয়নে এৰি অহা সুৰৰ সপোন শুনিছানে সৰগৰ পৰা বুকুৰ বিষাদা তৰাই আকৌ জানো লগ হবা এধানি মৰম ববনে ইয়াৰ মাজত আল ফুলে ৰাখিবানে মনৰে কোনো এধানি মৰম ববনে ইয়াৰ মাজত উমলাব জানো আহিবা পুনৰ কাষত ৰঙাচিলাৰ কাহিনী সুতা গাঁঠিব কোনে কোৱা